নমস্কাৰ সকলোকে মিষ্টাৰ এণ্ড মিছেছ হাজৰিকা ব্লগলৈ আপোনালোকক সকলোকে মোৰ ভিডিঅ'টোলৈ স্বাগতম জনালোঁ। আজি এই ভিডিঅ'টোত মই ডগৰ বিষয়ে দেখুওৱা হ'ব। এতিয়া আমাৰ এই লীলা এইটো হ'ল লীলা, আমাৰ লীলা এইটো চিট হৈছে চিট, এইটো ব্ৰনো। বাকী এইখন মোৰ পিছফালে বুলেট প্ৰুফ গাড়ী, এইখন আপোনালোকে চিনি পাই চাগৈ, দেখা পাইছে চাগৈ ক'ৰবাত। এতিয়া কেম্পত মোৰ 3টা ডগ আছে, 3টা ডগ আপোনালোকক দেখুৱাম। বহুত ही होनार डग, बहुत कुछ जाने সিহঁতে। सेफ्रॉन सेफ्रॉन कम आजा सेफ्रॉन सिट কৰি দেখুৱাই দে, सिट गुड गर्ल, देखा प्लाच सेफ्रॉन प्लाच, रेस्ट सो जा सपू सो जा, गुड गर्ल सेफ्रॉन रोल, गुड गर्ल वेर स्टैंड, गुड गर्ल स्टैंड, सैल्यूट कर सैल्यूट, गुड गर्ल गुड सेख रहे, गुड गर्ल। এটা আমার লীলা আছে, লীলা সেকেন্ড সিট লীলা সিট, गुड गर्ल सिट हो जा। हाँ सेकंड कहाँ गया फिर कहाँ गया, सेकंड गुड गर्ल এটা আমার লীলা। আচ্ছা বৰ্ণ কাম বৰ্ণ, এইটো হ'ল এতিয়া আমাৰ এটা বৰ্ণ সিট सेकंड गुड गर्ल सेकंड गुड बॉय, ओए क्या हो गया, सेकंड गुड बॉय। देख लिया, ये तो बहुत समझदार बहुतखिनि কথা বুজি পাই সিহঁতি তিনিটা, যি কয় আপোনালোকে তাকে শুনে। এই আবেলি সময়ত আমি এনেকৈ মনোৰঞ্জন কৰি থাকোঁ, গেম চেম খেলি মেলি টাইম পাছ কৰোঁ থোৰা, ভাল লাগে এনেকৈ। এয়া ৰুটি আৰু দুধ দিয়া হৈছে খাবৰ কাৰণে। এয়া এই নচলটো লেব্ৰাডৰ, এই নচলটো ঘৰত পালিবৰ কাৰণে বহুত ভাল। বাকী আপোনালোকে ঘৰত পালিবৰ কাৰণে ইহঁতক চাউল ৰুটি এনেকৈ দিলেই খায়। এনেকৈ আপোনালোকে মোৰ ভিডিঅ'টো বনি থাকিব, আগলৈ আপোনালোকক আৰু ভিডিঅ' দেখুৱাব পৰা যাব।